নমস্কাৰ ৰাইজ, আজি মই আপোনালোকক মাছক কি দানা দিওঁ আৰু মোৰ মাছ মাখা কিমান ডাঙৰ হ'ল সেয়াক লৈ এটা ভিডিঅ' বনাব ওলাইছোঁ। যদি আপোনালোকৰ পুখুৰী আছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শেষত গেলি চাব। আৰু যদি পুখুৰী নাইও বা বনাম বুলি ভাবছি কোনোবাক ধৰক আপোনালোকে উপদেশ দিব বিচাৰিছি বা আপোনালোকৰ ঘৰৰ কোনোবা আছে সিহঁতক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেতিয়া সিহঁতে অলপমান শিকিব পাৰিব কেনেকৈ কি কৰিব লাগে। মোৰ হয়তো ক'ৰবাত কিবা ভুলো হ'ব পাৰে, যদি আপোনালোকে জানে অলপমান মোকো উপদেশো দিব। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব, আৰু মোক কিবা ক'ব লগা থাকিলে বা মোক যদি কিবা সুধিব লগা থাকে মোক এটা কমেণ্ট কৰি দিলেই হ'ল। মই কমেণ্টটো চাই কিনে পঢ়ি কিনে আপোনালোকক কালি জনাই দিম আৰু বা মোক যি ক'ব লগা আছে সেইখিনি ক'ব পাৰিব। আৰু মই এইটো চেনেলটোত মই নিজৰ ফাৰ্মৰ লগতে বেলেগৰ ফাৰ্মৰো ভিডিঅ' আপলোড দিয়াৰ চেষ্টা কৰি থাকিম। গতিকে মোৰ চেনেলটো চাই আপোনালোকে অলপমান ভাল পাব বুলি মই ভাবোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইবো কৰিব আৰু ওচৰত যে বেল এটা থাকে বেলটো বাজি থৈ দিব। তেতিয়াহ'লে মোৰ ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনালোকে পাই যাব। আহক এখন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মাছক কি দানা দিওঁ সেইক লৈ আজি ভিডিঅ' এটা বনাব ওলাইছোঁ। মই মাছ মাখা এঠান মোটামুটি ৰৌ মিৰিকা মাখা 400 গ্ৰামৰ পৰা 500 গ্ৰামমান হৈছে। আৰু বিকেট ভকুৱা গিলাচ কাপ মাখা মোটামুটি 700 গ্ৰামৰ পৰা 1 কেজিমান হৈছে। আৰু ইফালে চাইনিজ পুঠি মাখা দিয়াৰ বেছি দিন হোৱা নাই, 15 দিনমান হ'ল, সৰুৱে আছে। আৰু বাকী চিতাল মাখা চিকেন বেছি দিয়া নাই, কেইটামান দিছোঁ, 500 গ্ৰামমান হৈছে। এখন কথা হ'ল মই খুৱাইছোঁ কি এতিয়া দানাৰ কথা ক'ব লাগিলে মই প্ৰথম কথা হ'ল কি এটা কিনা দানা পায়। কিনাৰ দানাটো যিটো 3mm দানা হয় সেই দানাটো দি আছোঁ। সেই দানাটো 30% প্ৰটিন থকা দিছোঁ। বাকী কেইদিনমান আগতে মই মেগী আনিলোঁ, কোম্পানীৰ পৰা মেগী যাই লৈ আহিছোঁ। মেগীও দি আছোঁ এনেকৈ জিকাই থৈ কিনে, আগবেলা জিকাই থৈ দিলোঁ, ভাটিবেলা দিলোঁ, সেনেকৈ দি আছোঁ। আৰু ইফালে এই খৈলে বুলি যে কয়, খৈলে পালোঁ, মানে বেহাৰ পেৰাৰ পাছত যিটো মানে হেৰিটো ৰৈ যায় আৰু সিঠাটো, সেইটো খৈলেটো দি আছোঁ। সেইটো মাজে মাজে দি থাকোঁ অলপ চলপ। বাকী ইফালে যিকেইটা গ্লাছ কাপ আছে, গ্লাছ কাপকেইটাক মোটামুটি ঘাঁহ দিওঁ। আমাৰ মানে বস্তিটোত ঘাঁহ আছে, ঘাঁহবিলাক কাটোঁ বা উঘলি কিনে মানে মাজে মাজে সময় পাই দিওঁ আৰু। বাকী কলপাত সেনেকৈ দিয়া নাই, এনেই বেলেগে কলপাত দিবা কয়, কিন্তু মই ভাবোঁ ঘাঁহটো দিলেও হ'ব। সেইমতে কিন্তু মই চাইজটো পাইছোঁ, ঠিকেই হৈছে। বহুত গোটাই বেছি সৰুৱেও নাই বা বহুত বেছি ডাঙৰো হোৱা নাই। বাকী আৰু কিছুমানে সাৰ মাৰিব দি আছে, সাৰ মাৰিলে বোলে মাছ মাখা সোনকালে ডাঙৰ হয়। কিন্তু মই সাৰ নামাৰোঁ, কাৰণ মই নিজেও মাছ খাওঁ আৰু বিক্ৰী কৰিলেও মানে ধৰ মই মানুহক অপকাৰ কৰাটো নিবিচাৰোঁ আৰু সেই মাছ খাই কিনে, গতিকে সাৰ নামাৰোঁ। আৰু এইফালে চূণ দিওঁ মাজে মাজে পানীটো চাফা হোৱাৰ কাৰণে। চূণটো দিলে মানে মাজে মাজে পানীটো চাফা হৈ থাকিব। মোটামুটি মাহত একবাৰ দিলে ভাল আৰু তথাপি আৰু পানীটো দেখিলেও গম পায় যদি পানীটো মানে অলপ বেয়া দেখা হৈ যায়, মানে ধৰ ওপৰত কিবা চামনি পৰাৰ নিচিনা হয় বা ঘলা টাইপ হয়, এইখান চূণ মাৰিলে আৰু পানীটো ঠিকে থাকে। দানা বুলি ক'ব লাগিলে মই সেয়ে দি আছোঁ বৰ্তমান। পিছক গেলি মানে যিটো কিনা দানাৰ কথা ক'লোঁ, সেইটো কিনা দানাৰটো মানে কি হয়, বেলেগ বেলেগ হেৰি পায়, মানে কোম্পানী বেলেগ বেলেগ কোম্পানীৰ দানা থাকে। এতিয়া কথা হ'ল কি আপোনালোকে সেইমতে চাই ল'ব আৰু প্ৰটিন কিমান আছে সেইটোও চাই ল'ব। বাকী অলপ যেতিয়া ডাঙৰ হ'ব তেতিয়া 3mmৰ সলনি 4mmটো খোৱালি ধৰ প্ৰটিনটো অলপ কম থাকিব, কিন্তু ধৰ দামটোও কম হ'ব। 4mm দানাটোৰ দাম কম থাকে, গতিকে সেইমতে আপোনালোকে দানাটো মিলাই গ'লে হ'ল। বাকী মেগীটো খোৱাটো কেনেই কি নাজানো বাৰু, আগতে একবাৰ খোৱাছিলোঁ, কিন্তু সেইবাৰ মোৰ বানপানীত ভৰি ডুবি পেলাই গোটেই মাছ ওলাই গৈছে। গতিকে মেগী সেইবাৰ কিন্তু মোৰ মাছ ডাঙৰো আছিল বহুত, সেইকাৰণে ভাবছোঁ এইবাৰ মেগী খোৱাম, বেছিকৈ খোৱাম অলপমান। গতিকে আপোনালোকে যদি জানে মোক ক'বচোন, মেগী খোৱালি ভাল না বেয়া। বাকী আজি আৰু বেছি দীঘল নকৰোঁ, ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আজি আৰু বেছি দীঘলীয়া নকৰোঁ ৰাইজ, ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ, বাই বাই।